হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? এতিয়া মই টেঙা খাবলৈ ওলাইছোঁ বৌহঁতৰ ঘৰত। আপোনালোকে খালেনে টেঙা? এবাৰ বৌহঁতে মাতিছে, গোটেইকেইজনী টেঙা খাওঁ কৈছে একেলগতে। লগে ভাগে টেঙা খাই ভাল লাগে। আমি বৌহঁতৰ ঘৰ পালোহি আৰু আজি ভণ্টিকো লৈছোঁ লগতে। এতিয়া বৌ আৰু মই দুইজনীয়ে লগ লাগি টেঙা বাকলি গুচাই আছোঁ। বৌয়ে কৈছে, মই হ'লে এনেকৈ গুচাম আকৌ দেই বাকলি বুলি, তুমি কেনেকৈ গুচাই থাকা দেই বুলি কৈছে। মই বোলো হ'ব দিয়া, খাবলৈ পালে হ'ব আৰু বোলো, টেঙাহে বোলো, কাটি থাকা আৰু যেনেকৈ কাটা বুলি কৈ আছোঁ আৰু। আমাৰ টেঙা খোৱা ষ্টাইল আৰু নক'বা দেই কৈছে। ধুই মেলি খোৱাৰ পাছত কৈছে, হা দুইজনীয়ে কাটো বোলে, পটাপট হ'ব তেতিয়া কৈছে। বোলো হ'ব বোলো, মুখখনে পটাপট কৰিলে নহ'ব বোলো, হাতখনত পটাপট কৰা বোলো। কৈছে সোনজনীয়ে পটাপট কাটি পেলাই পায় টেঙা আৰু কৈছে। এতিয়া বৌ কটা দেখিছেনে বাৰু টেঙা কেনেকৈ কাটন দিছে, তেওঁ পটাপট হ'ব বুলি। ময়ো আৰু যেনেকৈ পাইছোঁ তেনেকৈ আৰু কাটি দিছোঁ আৰু। হ'ব দিয়ক বোলো, খাবহে লাগে, যেনেকৈ হ'লেও কাটক বুলি কৈছোঁ। টেঙা খাই মেলি বৌ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া মই দোকানতে আছোঁ। মা এফালে ওলাই গৈছে। এতিয়া ভণ্টিয়ে কৈছে, আজি ৰাতিকে এবাৰ খাবলৈ কিবা এটা বেলেগ বনাবি দেই বুলি কৈছে। বোলো মই কি বনাওঁ মাক সুধিব লাগিব বোলো, মাহে জানিব বোলো ৰাতিকে কি। এইফালে ভণ্টিয়ে মাক সুধিছে ৰাতিকে কি খাম বুলি। মই কৈছোঁ নাজানো নহয় কি খোৱা হয়, বোলো যি খোৱা হয় তাকে বনাম। হ'ব তেতিয়াহ'লে বোলো। লাষ্টত ভাবি ভণ্টিকে ক'লে কণী আলু দমেই খাম বুলি। তাৰপিছত মই কৈছোঁ, কণী আলু দমটো এখনেতো আকৌ ভাতটো খাবলৈ দিগদাৰ হ'ব, আৰুতো বেলেগ কিবা চব্জি বনাব লাগিব। মই কৈছোঁ আলু গুচাই লওঁ দেই বোলো, তাৰপিছতে আৰু ভাবিম বোলো কি বনাম আৰু বোলো। প্ৰথমে বোলো আলুখিনিকে গুচাই লওঁ, বইল কৰি লওঁ বোলো, তাৰপিছতে আৰু যি হয় হ'ব বুলি কৈছোঁ। ভণ্টিয়ে কৈছে যি হয় নহ'ব দেই বোলে, খামেই বোলে মই বোলে আজি বোলে। বাকলি গুচাই মেলি সৰ ল'লোঁ, তাৰপিছত চাহ তাহ খাই লওঁ বোলো। মায়ে পকৰি আনিছিলে বোলো, গৰম গৰম পকৰি লগত চাহ খাই ভাল লাগিব দেই বুলি কৈছোঁ। ভণ্টিয়ে কৈছে মোকো দে আকৌ বোলে, অকলে অকলে খাইছ যে কৈছে। মই বোলো খা আকৌ বোলো। সেইখিনি বিলাহীখিনি সিজিছেগৈ আৰু এতিয়া মই অলপ আলু দি দিলোঁ তাতে মিক্স কৰি মেলি। এতিয়া আৰু অলপতে থাকোঁ এইবাৰ বুলি থৈ দিলোঁ। মায়ে আকৌ এইফালে বিলাহী আৰু বেঙেনা পুৰিলে পিটিকাৰ কাৰণে, এইফালে আকৌ মাছো পুৰিলে খৰিচাৰ লগত পিটিকা কৰি খাবলৈ কাৰণে। মাছ পুৰা মাছ খাই হেনো ভাল লাগে মা ভাগৰ খৰিচাৰ লগত। বোলো হ'ব আৰু বনাই দিম বাৰু বুলি ক'লোঁ, মায়ে পুৰিছে যেতিয়া বনাই দিয়ে। এইফালে আৰু ভাত বাঢ়ি ল'লোঁ আৰু খাবলৈ। এইফালে কণী আৰু আলু দম, এইফালে খৰিচা আৰু মাছৰ পিটিকা, এইফালে বিলাহী আৰু বেঙেনা, তাৰপিছত আৰু পকৰি থাকি গ'ল উঠনি, তাৰপিছত জলকীয়া দুটা পুৰিছিলে মায়ে। তাৰপিছত আৰু আজি আমাৰ ৰাতিৰ ভাত সাজ।